শুদ্ধ দৃষ্টিভংগী গঢ়ি তোলক। আমেৰিকাৰ লিডাৰশ্বিপৰ পক্ষত বিশেষজ্ঞ প্ৰফেচাৰ আৰৱিন এছলে কৈছিল, সঁচা কথা ক'বলৈ গ'লে আত্মলব্ধিৰ বাবে সুবিধা আৰু যোগ্যতাৰ বাহিৰেও এটা অইন বস্তুৰ প্ৰয়োজন হয়। মোৰ মতে সেইটো হ'ল দৃষ্টিভংগী। আপোনাৰ দৃষ্টিভংগী যেতিয়া শুদ্ধ হ'ব, তেতিয়া আপুনি বহু কথাই স্পষ্টভাৱে বুজিবলৈ সক্ষম হ'ব আৰু নিজৰ কথাও স্পষ্টভাৱে প্ৰকাশ কৰিব পাৰিব। তেনে কৰিব পাৰিলে আপুনি তাৰ কাৰ্যকৰী পৰিণাম লগে লগে লাভ কৰিব। দৃষ্টিভংগীয়ে আমাৰ জীৱনত নানা ধৰণৰ প্ৰভাৱ পেলায়। সঠিক দৃষ্টিভংগীৰ চেলছমেনে নিজৰ লক্ষ্য পূৰণ কৰাই নহয়, তেওঁ তাক চেৰাই আগবাঢ়ি যায়। তেওঁক একোৱে বাধা দি ৰাখিব নোৱাৰে। সঠিক দৃষ্টিভংগীৰ ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত ভাল ফল দেখুৱাবলৈ সক্ষম হয়, জীৱনত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হয়। সঠিক দৃষ্টিভংগীৰ দম্পতীয়ে জীৱনটো সুখ শান্তিৰ মাজত পাৰ কৰি দিয়ে। কোনো ধৰণৰ অশান্তি তেওঁলোকৰ জীৱনৰ পৰিধিৰ ভিতৰত সোমাব নোৱাৰে। সঠিক দৃষ্টিভংগীৰ মানুহে আনৰ লগত প্ৰভাৱী ব্যৱহাৰ কৰিব পাৰে। তাকে কৰি তেওঁ জননেতাত পৰিণত হ'ব পাৰে। সঠিক দৃষ্টিভংগী থাকিলে আপুনি যিকোনো পৰিস্থিতিকে নিজৰ অনুকূলে আনিব পাৰিব। তলত 3টা দৃষ্টিভংগীৰ উল্লেখ কৰা হ'ল। সেইকেইটাক আপোনাৰ জীৱনৰ সাৰথিত পৰিণত কৰক। সেইবোৰে আপোনাৰ জীৱনৰ গতিয়ে পৰিৱৰ্তন কৰি দিব। সেইকেইটা কাৰ্যকৰী দৃষ্টিভংগী হ'ল: 1 নম্বৰ, মোৰ মাজত উৎসাহ আছে জাতীয় দৃষ্টিভংগীক বিকশিত কৰক। 2 নম্বৰ, মই এজন মহত্বপূৰ্ণ ব্যক্তি জাতীয় দৃষ্টিভংগী বিকশিত কৰক। 3 নম্বৰ, মানৱ সেৱা কৰা উচিত জাতীয় দৃষ্টিভংগী বিকশিত কৰক। ইয়াৰ পিছৰ অধ্যায় 2টাত আমি আলোচনা কৰিম এইবোৰ দৃষ্টিভংগীনো কেনেদৰে বিকশিত কৰিব পাৰি, এইবোৰৰ চৰ্চানো কেনেদৰে কৰা উচিত। তলৰ কথাবোৰ মন কৰিব। 1 নম্বৰ, সঠিক দৃষ্টিভংগীৰে জীৱনটোক চোৱাৰ চেষ্টা কৰিব। 2 নম্বৰ, জীৱনত প্ৰতিষ্ঠা লভিব বিচাৰিলে সঠিক দৃষ্টিভংগী গঢ়ি তোলক। 3 নম্বৰ, জীৱনৰ বাটেৰে স্বচ্ছন্দে আগুৱাই যাবলৈ জীৱনৰ প্ৰতি এটা সঠিক দৃষ্টিভংগী গঢ়ি তোলক।